So hello everyone, good morning. আজি বহুত দিনৰ পাছত ব্লগ এটা কৰোঁ বুলি ভাবিলোঁ আৰু যিহেতু আজি আমি জকাইলৈ যাব লৈছোঁ আৰু আজিৰ দিনাখনে আমি পাতিছোঁ আঁতৰি আঁতৰিনি সম্বন্ধ আৰু এইটো হৈছে 3 ডিচেম্বৰ। ভিডিঅ'টো অলপমান লেটকৈ আপলোড হৈছে। এতিয়া আমি ইয়াত পালোহি। ভিতৰত আমাৰ যোনবিলাক আমি বস্তু আনিছিলোঁ চব প্ৰসাদ আৰু ফল ফুল যিবিলাক আনিছিলোঁ চব আমি উলিয়াই দিলোঁ। এটা এতিয়া হেৰি কৰি আছে, আমি ইয়াত চুব নোৱাৰোঁ একো, মানে আমি দুইজনী আৰু আঁতৰি নিয়াওঁ মই মানে মাহঁতে কৰি আছে আৰু লগতে আইতাগৰাকীয়েও কৰি আছে আৰু ইয়াত ককাজন আছে তেওঁ কৰি আছে। এতিয়া আমি সেইখিনি বাহিৰত বহিলোহি কাৰণ আমাৰ দুইজনকে আঁতৰিকেইজনক কিছুমান কথা মানে বুজনি দিছে। এতিয়া শৰণ লোৱাৰ আগত কিছুমান কথা সিহঁতকো বেলেগকৈ এক্সট্ৰাকৈ বুজায়, পাছত আমাক আকৌ মাতে, তেতিয়া মানে একেলগতে চব কামবিলাক হয়। আৰু ইফালে য'ত আমি শৰণ লৈছোঁ সেয়াত মানে ঘৰটো সিহঁতৰ ছেপাৰেটকৈ আছে, বেলেগকৈ ঘৰৰ ভিতৰত নাথাকে, এইটো বেলেগকৈ এটা নাও। এতিয়া ইয়াত এইফালে আহি কিনি মই অলপমান ফটো মাৰি দিছোঁ গোঁসাই এজনৰ লগত আৰু এইকেইজন হ'ল ভকত আৰু আমাৰ এইকেইজন ইয়াতে এনেকৈ আছে আৰু আঁতৰে আৰু মোৰ মিষ্টাৰজন পূৰা নিয়ম এটা আছে, সেইটো কাৰণে সিহঁতি মানে একো ধুতি আৰু গামোচা বাহিৰে একো বস্তু ধাৰণ কৰিব নোৱাৰে আৰু আমিও সেনেকৈ আগবঢ়াই দিয়ে এইকেইখন গামোচা পাতত তামোল পাণ সেতিয়ে আৰু ইহঁতে এতিয়া আগবঢ়াই দিছিলোঁ। আৰু এতিয়া আমি সেৱা ল'বলৈ গুচি আহিছোঁ, বহিছোঁ আমিও লগতে। আৰু এতিয়া ইয়াত হ'ল যে কিছুমান কথা আমাক বুজাব, মানে শিক্ষা দিব বুলি কোৱা নিচিনা হ'ল আৰু আমাক এতিয়া বহুতখিনি নজনা কথা গোঁসাইজনে বুজাই দিলে আৰু কিছুমান নিয়ম এতিয়াৰ পৰা আমি যেতিয়া নেকি আঁতৰি আঁতৰি বন্ধুত্বটো পাতিছোঁ, তো আমাৰ এতিয়া নীতি নিয়মত চলিব লাগিব কিছুমান। আৰু বহুতখিনি কথা থাকে দেই, মানুহে এনেকৈ শৰণ ল'লেহে বুজি পায় বুলি কোৱা নিচিনা। আৰু বাকী এতিয়া আমাৰ শেষ হ'ল, এতিয়া প্ৰসাদ বিলাইছে দুইজনা আঁতৰি সেতিয়ে আৰু এয়াই প্ৰসাদ। এতিয়া আৰু আমি লাহেকৈ ভাতটো খাবলৈ গুচি আহিলোঁ। ভাত বনোৱা সময়ত বহুত আন্ধাৰ আছিলে কাৰণ ইয়াত লাইট নাছিলে, এতিয়া সেইকাৰণে অলপমান দিগদাৰ হ'ল। অঞ্চুকো খুৱাই আছিলোঁ, এয়া দেখিছে ভাত চবে আমি বহি কিনি খাই আছোঁ। ইয়াতে মই এতিয়া ভিডিঅ'টো শেষ কৰোঁ, কিন্তু পাছত মানে কি হ'ল ভাবিলোঁ ইয়াতে শেষ কৰিব পাৰিলোঁ, কিন্তু আকৌ আমি পাছত লাষ্টত ঘৰত আহি থাকোঁতে উভতি থাকোঁতে আমি ইয়াত চিক্ৰেট গাৰ্ডেন বুলি আছে দেই, 4 লাইনৰ ফালে আপোনাৰ এইফালে ডিব্ৰুগড় যাওঁতে সেয়াতে সোমালোঁ। বহুত ধুনীয়া ফটোজ আহিছে আৰু বহুত ধুনীয়াও জেগাডোখৰ আৰু খানাটোতো আৰুৱেই ভাল। ভাবিলোঁ আপোনালোকৰ সেয়াটো একেবাৰে অলপমান ফটোজ সেয়াই লাষ্টত মাৰা ফটো কেইখনমান ভাবিলোঁ আপোনালোককো দেখাই দিওঁ বুলি। ইয়াতে এতিয়া শেষ কৰিছোঁ, তেন্তে টাটা বাই বাই।